হেল্ল' এভৰিৱান, আজি হ'ল নৱেম্বৰ মাহৰ 20 তাৰিখ। আজি মোৰ দেওৰ মিলনৰ বিয়াৰ জোৰোণ। এয়া জোৰোণত যাবলৈ মোৰ বিউটিচিয়ানগৰাকীয়ে মোক ৰেডি কৰি দি আছে। এয়া হৈছে মেকআপ কৰাৰ বিফৰ আৰু আফটাৰ লুক। ভিডিঅ'বিলাক দিয়াত অলপ দেৰি হ'ল কাৰণ মোৰ মাতটো একেবাৰে ফাটি নোহোৱা হৈ গৈছিল, ভইচ অভাৰ কৰিব পৰা নাছিলোঁ। এয়া জোৰোণৰ বস্তুবিলাক ৰেডি কৰি ৰখা হৈছে। এতিয়া দৰা ঘৰলৈ গৈ আছোঁ কাৰণ আমি অলপ দূৰত থাকোঁ। আৰু জোৰোণ দিব যাবলৈ গোটেইখিনি মানুহ আহি পালে। এতিয়া বাছত উঠি আছে মানুহখিনি। এতিয়া আমিও বাছত উঠি বহি ল'লোঁ আৰু গোটেইবিলাকে ফূৰ্তি কৰি গৈ আছে নাচ গানা কৰি। এতিয়া আমি কইনাৰ ঘৰ আহি পালোঁ। এয়া গোটেইখিনি মানুহ বাছৰ পৰা নামি ল'লোঁ। এতিয়া অলপমান খোজকাঢ়ি গৈছোঁ আৰু কইনা ঘৰ আহি পাওঁতে পাওঁতে আমাৰ এন্ধাৰে হৈ গ'ল। এতিয়া কইনাৰ মাকে দৰাৰ মাকৰ ভৰি ধুৱাই বৰি লৈ গৈছে। জোৰোণত অহা গোটেইখিনি মানুহ প্ৰসাদ আৰু ফল খাবলৈ দিলে। আৰু কইনা আহিলে, এতিয়া আহিয়ে সমাজত সেৱা জনালে। এতিয়া জোৰোণৰ নিয়মবিলাক কৰা হ'ব।
ৰামে দিয়া অলংকাৰ মোৰ দুৱাইলো আহি এয়া দৰাৰ ভাগিনীয়ে শিৰত সেন্দুৰ দিছে আৰু ফোট পিন্ধাইছে ধুৱা কাটি কৰি দেউতাৰ অলংকাৰ ধুৱাহে আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাইলো আহি পঠাইছে আহা আইদেউ বহাহি বিচিত্ৰ অলংকাৰ আহা আইদেউ বহাহি ৰামে দি পঠাইছে হাতে জোৰে কৰি লোৱাহে আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাইলো আহি
এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিব। আৰু ফেচবুক প্ৰফাইলটোত মোৰ গীতাঞ্জলি দাস বুলি আছে, আৰু বাকী চেনেলৰ লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম। এয়া জোৰোণৰ নিয়মখিনি হোৱাৰ পিছত কইনাই আকৌ সমাজত সেৱা জনালে। এয়া দৰা ঘৰৰ ফালৰ পৰা কইনা ঘৰক তামোল পাণৰ শৰাই আগবঢ়াইছে। এয়া জোৰোণৰ নিয়মখিনি শেষ হোৱাৰ পিছত কইনা ঘৰে চাহ জলপানৰ ব্যৱস্থা কৰিছে, আৰু এতিয়া আমি চাহ খাবলৈ আহিছোঁ। এয়া শেষত কইনা ঘৰে দৰা ঘৰলৈ অলপমান বস্তু আৰু দৰা ঘৰে জোৰোণত অনা মাছটোৰ এটুকুৰা দি পঠাইছে। এতিয়া আমি ঘৰলৈ বুলি বাছত উঠিলোঁ, আৰু এয়া বৌজনীয়ে দেখিছে কিমান ফূৰ্তি কৰি আছে। এয়া ঘৰ আহি পালোঁ। ভিডিঅ'টো এইখিনিতে শেষ কৰিম।